হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। মই যাম এটা মন্দিৰত আৰু মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। মন্দিৰো নতুন, মোৰ ব্লগো নতুন। চ' মন্দিৰটো আজি উদ্বোধন কৰা হ'ব। এই কিবা কিবি চলি আছে, সেইবিলাক আৰু মই নাচাওঁ। মই এতিয়া যাম, চাম। অন্তিম বক্তব্য আৰু যদি সেই 3.5 ঘণ্টা সময়ৰ ভিতৰত 5:30-6 মান বজাৰ পৰা 9 মান বজাৰ এই 3 ঘণ্টাৰ ভিতৰত যদি তেওঁ আন কিবা বক্তব্য কৰিছিল সেই কথা অন্তত কতো লিপিবদ্ধ নাই। এইটোৱে হৈছে এই মন্দিৰটো, ভাষণ চলি আছে। পূৰ্বে এই ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ বিবেকানন্দই গুৰু ভাই প্ৰেমানন্দৰ সন্মুখত ভাৰতবৰ্ষ সম্বন্ধে নিজৰ অন্তিম বাণী প্ৰকাশ কৰিছিল। কি কৈছিল বিবেকানন্দই? বিবেকানন্দই কৈছিল, ভাৰত অমৰ, ইণ্ডিয়া ইজ ইমৰ্টেল। কিন্তু তাৰ পিছতে বিবেকানন্দই এটা চৰ্ত আৰোপ কৰিছে। চৰ্তহীন নহয়, ভাৰতৰ অমৰত্ব চৰ্তহীন নহয়, ইটছ নট আনকণ্ডিশ্যনেল। বিবেকানন্দই কৈছিল, ইণ্ডিয়া ইজ ইমৰ্টেল ইফ she persists in her search for God. ভাৰত অমৰ, ভাৰত শাশ্বত যদি ভাৰত দিব্য অন্বেষণত ৰত হৈ থাকিব পাৰে, if she persists in her search for God, but she will die. But she will die if she goes in for social and political conflict. বিবেকানন্দই কৈ গৈছে, মই কোৱা নাই, কৈছে ভাৰতৰ মৃত্যু অৱশ্যম্ভাৱী যদি ভাৰত ৰাজনৈতিক আৰু সামাজিক দ্বন্দ্বৰ দিকে অগ্ৰসৰ হয়। আৰু সেইবাবে বিবেকানন্দই নিজৰ জীৱনকালত উৰেটো জীৱন কৈ গৈছে, ফাৰ্ষ্ট ডিলিউজ দি লেণ্ড উইথ spiritual ideas, rest will follow. Before deluging the land with socialistic and political ideas, first deluge the land with spiritual. এই বুলি 64 নম্বৰত তোৰ ভিতৰখন চাওঁহে এবাৰ। গেছো আছে, পায়স 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 যদি ব্লগটো বনোৱাত কিবা ভুল হৈছে তাৰ বাবে বহুতে যদি ফাৰ্ষ্ট ব্লগ না কিবা ভুল হ'বও পাৰে। আৰু আপোনালোকক এটা কথা কওঁ যে মন্দিৰটো ৰাজহুৱা মন্দিৰ হয়, তো কোনো ব্যক্তিগত নহয়। চাওক মন্দিৰৰ ভিতৰখন মনে মনে মজা মন্দিৰ বনাইছে দেই। প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব দিয়ক, প্লিজ যাতে মই এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ লগত আগবঢ়াব পাৰোঁ। সেইবাবে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু যিমান পাৰে লাইক এণ্ড শ্বেয়াৰ কৰি দিব যিমান পাৰে। কিন্তু বনাইছে আৰু বেলেগ বনাইছে, মানিব লাগিব। চাওক এই ভিতৰত কিমান আইটেম আছে বা। ভিডিঅ'টো ইমানেই আছিল, যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা নতুন